বৰ্তমান চলি আছে ৰাতিটো আমি এতিয়া কৰোণা সেইকাৰণে এখন বদলাই ল'ব পৰা হৈছে মই বদলামেই আমাৰ বহি মানে আপোনাৰ কথা পাতি আছে মানে আজি কৰোণাটো কথা এতিয়া গম পাইছি না অসমত কিবা লকডাউন দিছি গম পাইছি আইজি সন্ধিয়াৰ পাই দিব আমি অলপ শুনছো সেইটো কথা এই দুখন যে মাৰি আছে কিয় মাৰি আছে কিবা গম পাই না নাই এই মই যে মাৰিছো আমি আৰু কৰোণা ভাইৰাছৰ পৰা বাচিম বুলি মাৰি আছো এতিয়া ভাইৰাছটো বা কি ভাইৰাছটো আৰু কি হ'ব ভাইৰাছটো আপোনাৰ লেতেৰা বেতেৰা নহ'ব নালাগে আৰু মাস্ক পৰিধান কৰি থাকিব লাগে হাত বাৰে বাৰে ধুব লাগে বা চাফ চিকুণতা ৰাখিব লাগে আৰু কিছু জানে ভাইৰাছটোৰ বিষয়ে অলপ জানো বাকী গাঁৱৰ মানুহে গম পাই না নাই গাঁৱৰ মানুহ কথিতত কথা পাতিছো দিয়ক হ'ব আপোনালোকৰ কথিতত কথা পাতিছো তাৰমানে গাঁৱৰ মানুহ গোটাই জানে নাজানে নহয় কিন্তু অলপ জানে আজি আপোনাৰ এই লকডাউন দিব তাৰে বিষয়ে গম পাইছি না গাঁৱৰ মানুহে সন্ধিয়া 6টা বজাত পাই যি লকডাউন আছে কিছুমানে গম পাইছে কিছুমানে গম পোৱা নাই আৰু কেনেনো লকডাউনটো আপোনালোকে কি বুজি পাইছে লকডাউনটো আপোনাৰ ঘৰৰ পৰা ওলাব দিছি বাহিৰে যাব দিছি ঘৰৰ ভিতৰে থাকিব দিছি বা ঘৰৰ ভিতৰে অলিও বাহিৰে অলিও বেছি দূৰে যাব নালাগে এনে ৰাস্তাত ওলাই গ'লে আৰু ঘৰৰ ভিতৰে সোমাই যাওক সেইটোৱে আপোনালোকে কথা পাতি আছে ইয়াত ডিষ্টেঞ্চটো গম পাই নে নাই এক মিটাৰ দূৰৰ পৰা কথা পাতিব দিছে আৰু আছেনে আপোনালোকৰ মাজত 1 মিটাৰ দূৰত্ব বুজাই দিব মানুহবিলাকক যে লকডাউন বস্তুটো কি লকডাউন মানে হৈছে তলা বন্ধ অসমীয়াত তলা বন্ধ বুলি কয় গতিকে আজি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ ৰাতি 12 বজালৈকে লকডাউন আছে অসমত এই সময়ছোৱাত কোনো মানুহ ঘৰৰ পৰা ওলাব নালাগে আৰু ইয়াতে আপোনাৰ অনলি ফাৰ্মাচী আৰু গেলামাল দোকান আৰু পেট্ৰল পাম্প মানে দিছে কিবা ইমাৰ্জেঞ্চি গাড়ীৰ কাৰণে খোলা দিছে সেইখিনি কথা আপোনালোকে মানুহখিনিক ক'ব কাৰণ কি আপোনালোকে নিজে সজাগ নহ'লে বেলেগ কেনেকৈ সজাগ হ'ব হয়নে নহয় গতিকে নিজে সজাগ থাকিব আপোনালোকে মাস্ক টাস্ক মাৰি আছে কথা পানকৈ ধুনীয়াকৈ 1 মিটাৰ ডিষ্টেঞ্চটো ৰাখি থাকিব আৰু বেছি জৰুৰী হ'লে ঘূৰা ফুৰা নকৰিব হয়নে গতিকে আজি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ ৰাতি 12 বজালৈকে অসমত লকডাউন দিয়া হৈছে মানে তলা বন্ধ আছে এই সময়ছোৱাত সমূহ জনসাধাৰণক আমি এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে বুজা বিচাৰিছে কোনোৱে যাতে বাহিৰত নোলায় সকলোৱে নিজক ঘৰতে ৰাখি এই ভাইৰাছক অসমত মানে সংক্ৰমণ হোৱাৰ পৰা দূৰত ৰাখক আৰু সকলোকে বিনম্ৰ অনুৰোধ যে অত্যাধিক প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব দোকান পোহাৰ সকলো বন্ধ ৰাখিব বিশেষকৈ গেলামাল দোকান ফাৰ্মাচী আৰু পেট্ৰল পাম্পৰ বাহিৰে বাকী সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ দিয়া হৈছে আমি সকলোৱে লকডাউন পালন কৰিম আৰু অসমক কৰোণা ভাইৰাছৰ পৰা আঁতৰত ৰাখিম জয় আই অসম